ধুনীয়াকৈ ময়ূৰ ডিজাইনত ফুল উঠোৱা বহুত ধুনীয়া হৈছে। আপোনালোকক কেনেকুৱা লাগিছে জনাব দেই, আৰু ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। আজি কাপোৰখিনি গোটেইখিনি কাটিলোঁ, গামোচাখিনি, আৰু এয়া বহুত ধুনীয়া হয়, খুবেই কাপোৰখিনি ধুনীয়া, আহল বহল, সৰু ফুল যদিও বহুত ধুনীয়া হয়, সকলোতে কাষৰি উঠাইছোঁ, আৰু খুবেই ধুনীয়া হয়, আৰু নিজে হাতে বোৱা দিকে বানি মাছৰেজ সূতা হয়, আৰু খুবেই ধুনীয়া। চাটখন বিক্ৰী কৰিলোঁ, আৰু এতিয়া মোৰ হাতত আছে চাটখন, 8খনে আছে, এখন মই কমপ্লিটকৈ বৈ ওলাব নোৱাৰিলোঁ, বহুত দুখ লগা হ'ল। এই লাষ্টত যিহেতু পোকে ধৰিলে, এইখনহে ফুল উঠোৱা নহ'ল, প্ৰথমৰখিনি ফুল উঠোৱা নহ'ল, আৰু গোটেইখিনি ফুল উঠাইছোঁ, সৰু ফুল যদিও বহুত ধুনীয়া ধুনীয়া। আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ বৈছিলোঁ, এফালে বৈছিলোঁ, আৰু এফালে অলপ বৈ ওলালে মানে এখন কমপ্লিট হ'লেহেঁতেন। খুবেই দুখ লগা, মোক বহুত দুখ লাগিছে দেই, কেতিয়াও এনেকুৱা হোৱা নাই, ইমানেই পোক ধৰিছে। আৰু যিহেতু আমি যিহেতু কাপোৰ যিটো লুৰাওঁ সেইটো আমি কাঢ়ি বুলি কওঁ, তাতে কাপোৰ মেৰাই দিয়া নহ'ল, সেয়েহে পোক ধৰিলে না কিহে ক'ব নোৱাৰোঁ। এয়া গোটেই গায়ে এইখন যিহেতু ডাঙৰ ফুল উঠাইছোঁ, আৰু সেয়েহে গোটেই গায়ে সৰু সৰুকৈ বুটা দিছোঁ। কেনেকুৱা লাগিছে জনাব দেই, আৰু ভিডিঅ'টি সকলোৱে চোৱাৰ বাবে সকলোকে ধন্যবাদ, আৰু কাপোৰখিনি কেনেকুৱা লাগিছে জনাব দেই।